গুড মৰ্নিং এভৰিৱান। আজি আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আজি আমি বনভোজ খাবলৈ আহি আছোঁ ব্ৰহ্মপুত্ৰ নদী পাৰত। হঠাতে আহি দেখা পালোঁ লাহনদাক। তেওঁ আকৌ ভিডিঅ' বনোৱাত ব্যস্ত বহুত। আজি হেনো লাহনদাই খিচিৰি আঞ্জা বনাইছে। আহক গতিকে লাহনদাৰ নিজৰ মুখৰ পৰাই জানি লওঁ কি কিনো বনাইছে। মই লাহন। अरे कहना क्या चाहते हो? মই লাহন আছোঁ, ইয়াতে খাদ্য বনাই আছোঁ। ইয়াত কি দিছে কৰিব লাহন দে বা? ইয়াতে ডিম আছে, দাইল আছে, মাছ আছে আৰু কুকুৰাৰ মাংসও আছে। বন্ধু আগত খাইছা? নাই খোৱা। আজি কোনে বনাই দিয়া খাবা? আজি লাহনদাই বনাই দিয়া খাওঁ। হীৰক ভাই আজি প্ৰথমবাৰৰ বাবে লাহনদাই বনাই দিয়া খিচিৰি আঞ্জা খাব। ৱাও, কালাৰ কিমান ধুনীয়া উঠিছে, খাই কিন্তু বহুত টেষ্টি হ'ব। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ঠাইখিনি ইমানেই ধুনীয়া লাগিছে যে ইয়াতে গোটেই জীৱনটো কটাই দিম। চাওকচোন ইমান ধুনীয়া লাগে, চব চাইডে সেউজীয়া 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 সেউজীয়া। লগতে আমাৰ লগত আৰু এজন মানুহ আহিছিল, পলাশ প্ৰিয়ম। এনেতে দেখা পালোঁ ছাৰসকলক। তাৰ আগতে আমাক পলাশ প্ৰিয়ম দাৰ পৰা অনুভৱটো কেনেকুৱা হৈছে জানি ল'ব বিচাৰে। তাৰপৰা কি ক'বা, আজি অনুভৱটো কেনেকুৱা? অনুভৱটো ভালে আছে। তো বিন্দাছ মানে খানা এটা খাওঁ বুলি আহিলোঁ চাপৰি এৰিয়াত, আৰু সময় পালে আহোঁ ইয়াতে, আৰু ভাল লাগিল আজি আহিলে লগে ভাগে এসাঁজ খাম গাঁৱৰ দাদা কেইজনমানৰ লগত। তো ভাল লাগিল। তো এইকেইদিন মানে অলপ ফ্ৰী হোৱা নাছিলোঁ, তো আজি ফ্ৰী হ'লোঁ, ভাল লাগিল আহি। লগত আজি কোনোবা আছে নেকি? লগত আৰু আছে, দেখাম আপোনালোকক ভিডিঅ'টোৰ যোগেদি। এখেতে দেখাব, আৰু এখেতে খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছে। কি বুলি আছে চেনেলটোৰ নামটো কৈ দিয়া? পুটপুটি পিটিকন। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰি দিব, তাতে ইয়াৰ আহিব লগা নতুন নতুন ভিডিঅ'বোৰ পাই থাকে। থেংক ইউ। আহকচোন আমি ছাৰহঁতৰ লগত আমি কথা পাতি লওঁ। মই সুশান্ত বৰুৱা, মই শিৱসাগৰ। মই ছাৰ নামটো কৈ দিয়ক। শিৱসাগৰ। মোৰ গোৱালপাৰা। মোৰ নাম মমি। আপোনাৰ নলবাৰী মকিবুল আলী। আপোনাৰ ঘৰত মোৰ বেয়া নাপাব। ভাল লাগিলে সকলোকে লগ পালোঁ ন। আজি যিহেতুকে ছাৰসকলকো লগ পালোঁ, আৰু বিশেষকৈ মানে ডিউটিতে আছে। কৈছোঁ খানাটো খাই যাবলৈ লগতে ভাল লাগিব। তেতিয়া এতিয়া ছাৰহঁতৰ বোলে ডিউটিতে আছে, খাব নোৱাৰে। তথাপিও পাছলৈকে লগ পালে নিশ্চয় এমুঠি এমুঠি খালে ভাল লাগিব ন। তেতিয়াহ'লে বাই। ছাৰহঁতক লগ পাই ভাল লাগিলে, কিন্তু খানা খাব ৰাখিছিলোঁ, ডিউটিত থকাৰ কাৰণে খানা খাব নোৱাৰিলে। বলক আমাৰো খানা হৈ গ'ল। এনেকুৱা ভিডিঅ' লৈ আকৌ পুনৰ লগ পাম। গতিকে আজিলৈ বাই বাই বন্ধুসকলক।